ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাস 10 ৰ ত্ৰিকোণমিতিৰ পৰিচয় লেসন 8.1 ৰ 10 নম্বৰ অংকটো কৰিম প্ৰশ্নটো হ'ল ত্ৰিভুজ PQR ৰ কিউ কোণ সমকোণ আৰু PR plus QR equal 25 cm আৰু PQ সমান 5 cm তেতিয়া হলে sin P cos P আৰু tan P ৰ মান উলিয়াবলৈ কৈছে এতিয়া প্ৰশ্নটো দিয়া আছে যে যেটো ত্ৰিভুজ আঁকিব কৈছে সেই ত্ৰিভুজটোৰ কোনটো কোণ সমকোণ বুলি কৈছে কিউ কোণ সমকোণ বুলি কৈছে তেতিয়াহলে আমি হেতু শৰ্তমতে আমি এটা ত্ৰিভুজ আঁকি লও দেখোন এটো এটা ত্ৰিভুজ ইয়াৰ কিউ কোণ সমকোণ ধৰিলো ইয়াত মই p ধৰিলো ইয়াত মই r ধৰিলো দিয়া আছে প্ৰশ্নটোত চাচোন কি দিয়া আছে সিকেটাৰ মান দিয়া আছে সেই মান কেটা লোৱা কেন দিছে pq সমান কিমান দিছে pq 5 cm আৰু এটা দিছে pr plus qr equal 25 cm দিছে এতিয়া ইয়াৰ পৰা এটা কাম কৰো দুইটা মানটো দুইটা ৰেখা একেলগে ৰাখিব নোৱাৰিম যেটো কৰ্ণ আছে কৰ্ণটো লেফট হ্যান্ড সাইডত ৰাখি দিও কৰ্ণটো কি আছিল pr ইয়াৰ পৰা pr বাছি লও pr টো মই লেফট হ্যান্ড সাইডত ৰাখি দিলো সমান বাকিখিনি ৰাইট হ্যান্ড সাইড লৈ গলো 25 ইয়াৰ আগত প্লাস আছে ইফালে গলে মাইনাস qr এটো ইকুৱেচন নম্বৰ 1 দিয়া এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি আছিল কৰ্ণ স্কয়াৰ ইকুয়াল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ বা লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তে কৰ্ণ এই ত্ৰিভুজটো কৰ্ণ কি pr তে লিখিলো pr স্কয়াৰ সমান pq স্কয়াৰ প্লাস qr স্কয়াৰ এটো হবই কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হলে হল এতিয়া pr ৰ মান লিখা pr সমান কিমান পাইছিলো 25 মাইনাস কিমান আছে qr সমীকৰণ 1 ৰ পৰা লৈছো ওপৰত স্কয়াৰ আছে স্কয়াৰ দিলু pq ৰ মান আছে 25 সৰি 5 আছে 5 ৰ ওপৰত স্কয়াৰ দিলু প্লাস qr ৰ মান আমি নাজানো এতিয়া এই সূত্ৰটো a - b টো পৰি গৈছে a - b হোল স্কয়াৰ সূত্ৰত পৰি গৈছে a - b হোল স্কয়াৰ মানে হল a স্কয়াৰ মানে a ৰ জায়গাত আছে 25 হোল স্কয়াৰ মাইনাস 2 into 25 into b মানে হল qr plus b square মানে qr whole square is equal 25 ৰ ওপৰত স্কয়াৰ হলে হল সৰি 5 ৰ ওপৰত স্কয়াৰ হলে হল 25 plus qr ওপৰত স্কয়াৰ আছে লিখি দিলো এতিয়া আমি 25 ৰ ওপৰত স্কয়াৰ হলে কিমান হয় 625 minus 25 দুই গুণ হল 50 লগতে ইয়াত qr আছে এতিয়া ইয়াত সমান চিনা লেফট সাইডত qr স্কয়াৰ আছে প্লাসৰ সমান চিনা ৰাইট সাইডতো qr হোল স্কয়াৰ আছে প্লাসৰ দুইটা একে চিন থাকিলে সমান চিনা লেফট সাইড আৰু ৰাইট সাইড আমি কটাকটি কৰিব পাৰো সমান কিমান হ'ব 25 এতিয়া আমি এটা কাম কৰো qr থকাটো মই ৰাখি দিলো মানে -50 qr সমান 25 সংখ্যাটো ইফালে লৈ গলো ধ্ৰুবক পদ 625 এতিয়া আমি ক্যালকুলেশন কৰি চাও qr মই ৰাখি দিলো যেহেতু qr ৰ লগত 25 কি আছে 52 পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব না মাইনাস আছে -2 হলৈ আহিলো 625 ৰ পৰা 25 গুছি গলে কিমান থাকিব 6 থাকিব ডাঙৰটোৰ আগত মাইনাস চিন হেকানে মাইনাস দিলো এটো মাইনাস কেনসেল হৈ গল এতিয়া আমাৰ 0 কেনসেল 6 ৰ ভিতৰত 5 যাব এবাৰ 1 বাকি 10 ৰ ভিতৰত যাব দুবাৰ তেতিয়া হলে qr ৰ মান কিমান পাইছো 12 cm পাইছো এতিয়া আমি সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 implies কিমান আছিল সমীকৰণ 1 টো চাও pr সমান 25 minus qr তেহলে আমি লিখিলো pr সমান 25 minus qr তে ইকুয়াল 25 minus qr ৰ হৰনি কিমান লিখিম 12 cm তে কিমান হ'ব 25 ৰ পৰা 12 গছি গলে কিমান থাকিব 13 cm তে আমি গুটেই কেটা বাহুৰ মান পালো pq হিহতে দি দিছে কিমান pq দিছে 5 cm pr আমি এতিয়া পালো 13 cm আৰু qr কিমান পাইছিলো 12 cm এতিয়া আমি প্ৰশ্নটোত দিয়া ত্ৰিকোণমিতি অনুপাত কেটাৰ মান উলাইলো sin p তে প্ৰথমটো হল sin p সাইনৰ কাৰণে সূত্ৰ কি আছিল লম্ব বাই কৰ্ণ p কোণৰ কাৰণে লম্ব কোণটো কৰ্ণ কোণটো চাও p কোণৰ কাৰণে লম্ব হল qr আৰু কৰ্ণ হল pr তেতিয়ালে আমি লিখো sin p মানে qr by pr সমান
কিউ আৰৰ মান কিমান পাইছোঁ কিউ আৰ চাওঁ কিউ আৰৰ মান পাইছোঁ 12 সেন্টিমিটাৰ আৰু পি আৰৰ মান 13 সেন্টিমিটাৰ তে ইয়াত কিমান লিখিম 12 সেন্টিমিটাৰ বাই 13 সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল তেতিয়াহ'লে 12 বাই 13 এতিয়া আৰু এটা ওলাব দিছে কি cos p ন cos p এতিয়া cos p মান ওলাই চাও cos p p কোণৰ কাৰণে সূত্ৰ কি আছিল সৰি cosৰ কাৰণে সূত্ৰ আছিল ভূমি বাই কৰ্ণ p কোণৰ কাৰণে চাও ভূমি কোনটো হয় p কোণৰ কাৰণে p q ভূমি কৰ্ণ হল pr তে p q বাই pr p q বাই pr p q এর মান কিমান আছে p q এর মান আছে 5 দিয়া আছে প্রশ্নটো এটো সব p q এর মান 5 আছে তেলে p q এর মান 5 সেন্টিমিটার আৰু pr এর মান ইয়াতে আছে 13 সেন্টিমিটার সেন্টিমিটার ক্যান্সেল হলে থাকিব 5 বাই 13 আৰু এটা কি ওলাবলৈ কৈছে প্ৰশ্নটো চোৱা আৰু ওলাব 10p তেলে 10p তেনৰ কাৰণে সূত্ৰ কি আছিল লম্ব বাই ভূমি তেতিয়া হলে ত্ৰিভুজটো চাই লও p কোণৰ কাৰণে লম্ব হ'ব qr ভূমি হ'ব pq তেতিয়া হলে qr বাই pq qr এর মান ইয়াৰ পৰা চাই লও 12 আছে 12 সেন্টিমিটার আৰু pq এর মান pq এর আছে 5 সেন্টিমিটার ইজ ইকুয়াল 12 বাই 5 হয়েছে আশা কৰো সকলোৱে বুজি পাইছা বুজি পালে লগৰ বন্ধু বান্ধৱী সকলক শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ কিপ ওয়াচিং মাই চেনেল